যোগদান কৰাইছে, কিন্তু প্ৰচাৰটো তেওঁলোকে ১,৫০০ কৰিছে। কিন্তু আমাৰ ৩,০০০ যোগদান হৈছে আজিৰ তাৰিখত, হ'ল ভৰ্তি হৈছে, বাহিৰে ভিতৰে ভৰ্তি, এনেকুৱা পৰিঘটনা। তাত অকল মাত্ৰ কংগ্ৰেছ দলৰ বিসম্বাদ কৰাসকল, কংগ্ৰেছ দলৰ বিসম্বাদী কেইজনমান ব্যক্তি যোগদান হৈছিলে। সেইটোকে তেওঁলোকে প্ৰচাৰৰ যোগেদি সৰ্ববৃহৎ প্ৰচাৰ কৰি ছ'চিয়েল মিডিয়াই হওক বা অন্যান্য এটা বৃহৎ যোগদান কৰি দেখুৱাবলৈ গৈছিলে। কিন্তু সেইটো মই যিটো দেখিলোঁ, মাত্ৰ মই যেতিয়া আমি পৰ্যালোচনা কৰি দেখিলোঁ, প্ৰায় ১৫০ নাছিলে তেনেকুৱা যোগদানৰ সময়ত। আৰু তেওঁলোকে কোনো দলে নোৱাৰে। এতিয়া আমি দেখিছোঁ, এতিয়া যোৱাবাৰে আমি এতিয়া যিটো নিৰ্বাচন আমাৰ সন্মুখত আহি আছে পঞ্চায়ত আৰু লোকসভাত, আমি অসমত আমি আটাইবোৰ সমস্যা আমি দখল কৰিম। পঞ্চায়ত নিৰ্বাচন যোৱা নিৰ্বাচনবিলাকে ইয়াৰ প্ৰমাণ দিছে। এতিয়া আজি যিকেইটা সমবায় নিৰ্বাচন, তেওঁলোকে প্ৰাৰ্থী দিবলৈ ভয় খাইছে, চব বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। প্ৰতিখন সমবায় সমিতি নিৰ্বাচন চলি আছে, আপোনালোকে দেখিছে। তাতে তেওঁলোকে প্ৰাৰ্থীয়ে ওচৰ চাবিব পৰা নাই। উজনি কংগ্ৰেছ খতম, ইয়াতে বিজেপি থাকিব। নাম নাই, তেওঁ কংগ্ৰেছ দলত আছে, কিন্তু এতিয়া তেওঁলোকৰ এইবিলাক চিন্তা চৰ্চা চলি আছে। মই নকওঁ, সেইটো ৰাজ্যিক সভাপতিৰ লগত কথা বতৰা চলি আছে। আপোনালোকে নিশ্চয় গম পাইছে, এটা কংগ্ৰেছ আৰু এটা ডাঙৰ খহনীয়া হ'ব, বিধায়ক যোগদান হ'ব। আমাৰ ৰাজ্যিক সভাপতি ভোজ কৰিলে এনেকৈ কৈ আছে, কিন্তু সেইটো তেখেতৰ লগত আলোচনা চলি আছে। গতিকে এইটো কথা আপোনালোকে খুব সোনকালে আপোনালোকে দেখিব এছেম্বলিৰ পাছত। এইটো আৰু এটা ধুমুহা আহিব, কংগ্ৰেছৰ যেতিয়া একেবাৰে নিশেষ হ'ব, তেনেকুৱা এটা আপোনালোকে প্ৰমাণ পাব।